वेलकाम बैक टू माय यूट्यूब चैनल रोहित राभा ब्लग्सলৈ আপোনালোকলৈ স্বাগতম জনাইছো। আজিৰ ব্লগছত মই আপোনালোকক অকল ঘৰুৱা ভিডিঅ' দেখাম। যেহেতু লকডাউন হৈছে, লকডাউনত আমি কতো যাব নোৱাৰো, সেইবাবে মই আজি ঘৰতে ব্লগছ বনাই আছো। তো লাহে লাহে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইট চাই লওক, এইপিনে আছে চন্দন গছ। দেখো এতিয়া চন্দন গছটো। চন্দন গছ বহুত পবিত্ৰ গছ, বহুত দামী গছ, বহুত মূল্যৱান গছ। তো চাই লওক ৰাইজ, ইয়াৰ চন্দন গছ, ইয়াৰ তিয়হ চাই লওক ৰাইজ। বৰ্তমান ফুল দিছে, ফল দিয়া নাই, কিছুদিন পাছত ফল দিব। তো ৰাইজ ইয়াৰ এইপিনে দিয়া আছে মাকৈ, চাই লওক ৰাইজ। মাকৈ দেখাই দিয়া এইপিনে চাই লওক ৰাইজ, এয়া মাকৈৰ খেতি কৰিছে। আপোনালোকক মই এতিয়া কিছুমান ফল মূল খোৱা বস্তু দেখুৱাবলৈ লৈ যাই আছোঁ ৰাইজ। তো বলক আমি লাহে লাহে এতিয়া বেলেগ এটা বস্তু দেখুৱাবলৈ লৈ যাই আছোঁ ৰাইজ। তো চাই লওক ইয়াৰ ৰাইজ, ইয়াৰ হালধিৰ খেতি কৰিছে, পুৰা লাইন বাই লাইন ৰৈ দিছে ৰাইজ। ইয়াৰ এইপিনে আছে চিমলা আলু, চাই লওক ৰাইজ, দেখাই দিয়া চিমলা আলুটো। এইপিনে দি আছে লেচেৰা। আপোনালোকক মই এতিয়া লেচেৰা দেখুৱাবলৈ লৈ যাইছোঁ। চাই লওক ৰাইজ লেচেৰা। আচলতে লেচেৰাটো অলপ কিবা লেৱা জাতীয়। সেইপিনে আছে কঁঠাল গছ, কঁঠাল গছটো দেখাই দিয়া, বৰ্তমান ফল দিছে, খাব পৰা হৈছে। তথাপিও মই এতিয়া কঁঠালটো নাখাওঁ, পিছত খাম বাৰু। তো মই এতিয়া সেইপিনেদি অলপ আপোনালোকক কিছুমান বস্তু দেখাবলৈ লৈ যাই আছোঁ ৰাইজ। যিহেতু আপোনালোকক মই এটা কথা কৈছোঁ যে যিহেতু লকডাউন হৈছে, লকডাউনত আমি ক'তো যাব নালাগে। অদৰকাৰী কামত আমি ক'তো বাহিৰত যাবই নালাগে। ঘৰতে থাকক, ঘৰতে লাগে কিছুমান ঘৰুৱা কাম, জংঘল কটা, কিবা কিবি তামোল গছ ৰোৱা, কিবা কিবি ঘৰতে কৰি থাকক। আমি লকডাউনত যিহেতু কৰোণা ভাইৰাছৰ কি হৈছে মানে, সেইবাবে আমি ক'তো যাব নালাগে। সেইবাবে ঘৰতে মই আজি ব্লগছ বনাইছোঁ। আৰু আপোনালোকেও ঘৰতে কিবা কিবি কৰি থাকক, কাম বন কিবা কিবি কৰি থাকক মানে, এয়া মোৰ অনুৰোধ ৰাইজ। তো এতিয়া মই আপোনালোকক ই পেইণ্ট আছে বিধান ৰৈ দিছে, যিহেতু খেতিৰ সময় আহিছে। এতিয়া মই আপোনালোকক বিধানটো দেখাবলৈ লৈ যাই আছোঁ ৰাইজ। এইপিনে আছে বিধান, চাই লওক ৰাইজ। এইপিনে আছে দেখুৱাই দিয়া, যিহেতু খেতিৰ সময় আহিছে সেইবাবে আমি ইয়াত বিধান পেলাই দিছোঁ, বিধান ধুই দিছোঁ। বেছি দীঘল হোৱা নাই, কিছুদিন আগতে এইটো বিধানটো পেলাই দিছে, অলপ মানে দীঘল হৈ আছে। যিহেতু বৰষুণৰ বতৰ, সেইবাবে এতিয়া অলপ সোনকালে দীঘল হ'বলৈ ধৰিছে। এইপিনেও আছিলে পেলাই দিছে, কিন্তু গজি উঠা নাই, কিছুদিন পাছত গজি উঠিব ৰাইজ। মই আপোনালোকক এটা কথা কৈছোঁ যে মই আজি যিহেতু ঘৰতে ব্লগছ বনাই আছোঁ ৰাইজ, আপোনালোকে মোক বেয়া নাপাব। যিহেতু মই ক'তো যোৱা নাই, যিহেতু লকডাউন খোলা নাই, সেইবাবে মই ক'তো যোৱা নাই। সেইবাবে মই কাপোৰ চাপোৰ চলা ভালকৈ নতুন চলা পিন্ধাও নাই ৰাইজ। মই আপোনালোকক ঘৰত কিছুমান দেখুৱাব লগা বস্তু বহুত আছে ৰাইজ, কিন্তু আপোনালোকক আজি মই একেদিনে ইমান বস্তু দেখুৱাব নোৱাৰিম ৰাইজ। তো ৰাইজ মোক আপোনালোকে বেয়া নাপাব ৰাইজ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম ৰাইজ। তো ভিডিঅ'টো আজিলৈ এইখিনি সমাপ্ত। তো ৰাইজ বাই ৰাইজ। মই আপোনালোকক এটা কথা কৈছোঁ যে মোৰ যিমানখিনি ব্লগছ শ্বুট কৰি আছে মই তাক দেখাই দি আছোঁ ৰাইজ। তো চাই লওক, এয়া মোৰ ফ্ৰেণ্ড দুটা, ই জুবিন ভাই, ই মোক ভিডিঅ' শ্বুট কৰাত হেল্প কৰি আছে। জেমছ ভাই, ই মোক ভিডিঅ' শ্বুট কৰি আছে বৰ্তমান। তো চাই লওক ৰাইজ।